ফ্ৰেণ্ডছ এতিয়া মই গৈ আছোঁ লখিমপুৰ তাত আজি এটা শ্ব' আছে আৰু শ্ব'টো কিয় গৈছোঁ পিছত দেখাম এতিয়া আছোঁ মই ষ্টেচনত আৰু এই ষ্টেচনত বহুত মানুহ আছে এতিয়া যাবলৈ ওলালোঁ আৰু ট্ৰেইন আহিলে যাম আৰু তাত পিছত দেখি হাই ফ্ৰেণ্ডছ মই এতিয়া ট্ৰেইনত উঠিলোঁ মোৰ লগত কোন কোন গৈ আছে তাৰপিছত এইজনী পিংকি সিহঁতক দেখিয়ে থাকে মোৰ কেইবাটাও ব্লগৰ সিহঁত আছে এইজনী স্নেহা আমি গোটেইখিনি গৈ আছোঁ আৰু পিছত কিয় গৈ আছোঁ ক'ত গৈ আছোঁ গোটেইখিনি জনাম আমি আচলতে এটা শ্ব'ত গৈ আছোঁ কিহৰ কাৰণে গৈ আছোঁ সকলো গম পাই থাকিব হাই ফ্ৰেণ্ডছ এতিয়া ৰুম পাই গ'লোহি আৰু আমি গোটেইকেইজনী আছোঁ এইটো ৰুমতে খুব ধুনীয়া এটা ৰুম আমাক আচলতে থাকিবৰ কাৰণে দিয়া হৈছে এইখন হ'ল হেংদাং যিখন আছে পথালি পাহাৰত পথালি পাহাৰ তাৰ ওচৰতে হেংদাং বুলি এখন ৰিজৰ্ট আছে আৰু সেইখনতে আমি আছোঁ আমি তিনিওজনী আচলতে একেলগে থাকিম বেলেগ বেলেগে দিয়াৰ কথা আছে কিন্তু আমি তিনিজনী ভাবিলোঁ নাই একেলগে থাকিম আৰু আমি তিনিজনী কিহৰ কাৰণে আহিছোঁ সেইটো শেষত গম পাব আপোনালোকে আজি মই কৈছোঁ এটা ফেশ্বন শ্ব' আছে তাৰ কাৰণে আহিছোঁ আৰু এইটো দেখুৱাম আৰু ফ্ৰণ্ট ছাইডটো মই আপোনালোকক দেখুৱাই আছোঁ ফ্ৰেণ্ডছ এতিয়া আমি খাই আছোঁ খাই পেলাই মোৰ হ'ল মানে ইহঁত দুজনীয়ে খাই আছে এইটো ৰুমত আমি আছোঁ আৰু ইয়াতে খাদ্য এয়া দুজনী এয়া খাই আছে খাদ্য আচলতে শেষেই হৈছেগৈ আৰু খাই খাই পূৰা খোৱাত ব্যস্ত দুইজনী পূৰা খাইছে দেই জানেই নহয় পূৰা খাইছে মই খালোঁ আৰু আৰু ইয়াতে আহি খুব ভাল লাগিছে মানে খুবেই ভাল লাগিছে কিছুমান জেগালৈ আহি সঁচাকৈ খুব ভাল লাগে নহয় জানো ইয়ালৈ আহি খুব ভাল লাগিছে মৰমৰ বুলনি তুমি জানা মোৰ সদায় বুজিও নুবুজা দেখিও নেদেখা মৰমে তোমাকেই দিয়া জানো জানো বুজু বুজু মাথো অভিমানে আই উশাহ মূৰা ধৰুৱা কিয়নো নুবুজা মোৰে জানো হাই ফ্ৰেণ্ডছ মই যে আহিছিলোঁ পথালি পাহাৰ লখিমপুৰলৈ মইতো জানে আপোনালোকে কালি কৈছিলে কিহৰ কাৰণে আহিছিলোঁ আৰু তাত আচলতে মই কোনো ধৰণৰ ভিডিঅ' বনাবলৈ মানে নহ'লে যিহেতু মই বিচাৰকৰ আসনত আহিছিলোঁ আৰু মোৰ লগত দুয়োগৰাকী স্নেহা বৰুৱা আৰু এইফালে ৰঙাপাৰা পিংকি দাস আহিছিলে গতিকে তেওঁলোকৰ মানে কি হয় এটা শ্ব'ত যেতিয়া বিচাৰকৰূপে আহোঁ তেতিয়া কোনো ধৰণৰ ভিডিঅ' বনোৱা আচলতে সুবিধাটো পোৱা নাযায় বা অসুবিধা হয় বনাবলৈ গতিকে তেনেকুৱা বনোৱা নহ'লে আৰু শ্ব'টোত একেবাৰে মানে দায়িত্ব বহন কৰিছিলে বহুত বেছিকৈ বুলি ক'লেও মানে ভুল নহ'ব তৃষ্ণা বা যদিও অৰ্গেনাইজাৰ এই পাপৰি বা কিন্তু তৃষ্ণা বাই আচলতে গোটেইখিনি দায়িত্ব মানে পালন কৰা বুলিয়ে ক'ব লাগিব মানে মই যিটো দেখিছোঁ মানে আমি অহাৰ পৰা বুলি আৰু আমি তৃষ্ণা বাৰ চিনাকিৰ জৰিয়তে আহিছোঁ লগতে এয়া আছে পৰি ক'ত গ'ল এয়া পৰি আৰু আমাৰ এয়া ৰিজু ছাৰকতো আমাৰ সকলোৱে চিনি পায় ৰিজু ছাৰ অকণমান কিবা এটা কওক কালি পথালি পাহাৰত আহি পেলাই ভাল লাগিলে ইভেণ্টটোও ভালকৈ গ'ল আমি ফূৰ্তি অলপ ভালকৈ কৰিলোঁ আৰু কিমানমান মেমৰিজ মানে কলেজ লাইফৰ নিচিনা মেমৰিজ কিবা বা ৰাতি হৈ গৈছিলে যদি পথালি পাহাৰে পাব্লিকে যদি দেখিছে তেনেকুৱা ৰূপত মোক তো তাৰ কাৰণে মই কৈছোঁ কেতিয়াবা মানুহৰ লাইফত সৰু হ'বলৈ মন যায় কেতিয়াবা হৈ যায় জাগা লৈ পিনে কথা এইটো গ'ল মোক পাৰ্চনেল প্ৰফেশ্যনেল লাইফত যাব নালাগে আৰু লগতে আমাৰ তিনিজনী আহিছিলে তিনিজনী আমাৰ স্পাৰ্ক ইভেণ্ট মেনেজত কাম কৰি আছে ধুনীয়াকৈ তিনিজনী কালি বহুত ধুনীয়াকৈ জাজিং কৰিলে এণ্ড থেংক ইউ দ্য অৰ্গেনাইজাৰ অফ পাথালি পাহাৰ চবৰ নামটো মনত নাই সেইকাৰণে নাম মেনশ্যন নকৰোঁ আৰু এংকৰৰ মাজত তাতে বহুত কিবা কিবি হ'ল পিছত কিবা এটা হ'লে একো নাই কিয় সত্য কথাটো ক'বলৈ যেতিয়া মানুহ যায় তেতিয়া মানুহৰ ওপৰত হাৰ্মটো পৰে তো হাৰ্মটোৰ কাৰণে ছেভ কৰি হাৰ্ম নপৰে বুলি একো সত্য কথা ক'ব নালাগে এইটো মিছা কথা সত্য ক'ব লাগে হাৰ্মটো কৰিলে হাৰ্মটো লগাৰ কাৰণেও ৰেডি হৈ লাগিব মানে ৰেডি হ'ব লাগে এণ্ড ৰেডি আই থিংক হৈয়ে আছে মানুহবোৰ তো পথালি পাহাৰত বহুত চেঞ্জিং আহিব মে বি নেক্সট টাইমৰ পৰা কিমান আহে এইটো নাজানো কিন্তু আহিবতো লাগে মোৰ হিচাপে থেংক ইউ একেবাৰে সঁচা কথা নহয় জানো মানে সদায় সঁচাটো মানুহে আচলতে মুখৰ আগতে ক'ব লাগে মুখৰ আগত এটা ভাৱ ৰাখি মানে পিছত পেটত এটা ভাৱ ৰাখি তেনেকুৱা হোৱাতকৈ একেবাৰে ডাইৰেক্ট ফেচ টু ফেচ কোৱাটো খুবেই ভাল আৰু আমাৰ লগত মই ইয়াত পাইছিলোঁহি একেবাৰে শ্ব'টোৰ লগত জড়িত হৈ থকা এয়া আপোনাৰ অকণমান পৰিচয়টো
নমস্কাৰ, মোৰ নাম শ্ৰী হেমন্ত শইকীয়া। খুব ভাল লাগিলে আমাৰ যিটো শ্ব' ইয়াতে পাতিলোঁ। আপোনালোকেও চাগে ভাল পালে। একেবাৰে বহুত বহুত ভাল লাগিছে। খালি বিচৰা কাপোৰ পিন্ধিব পৰা নাই। চেণ্ডেল পিন্ধি পেলাই চিনত আহিছে, মোক কৈছে ফটোটো ওপৰত ল'ব দিছোঁ দা, তলত নল'ব। ইমান কষ্টৰে হয়। মানুহে কয় অৰ্গেনাইজাৰ কি কৰে, অৰ্গেনাইজাৰ এইটো কৰে, কিয় আমি কাপোৰ পিন্ধিবলৈ টাইম নাপাওঁ শ্ব'ত। মানে কাম কৰি থকা সিফালে যোৱা। গতিকে শ্ব'টোৰ বিষয়ে শ্ব'টো বহুত ধুনীয়াকৈ পাৰ হ'ল। ভালেই গৈছে শ্ব'টোক। ৰিজু চাই ক'লে গোটেইখিনি। ভাবিছোঁ যে আমাৰ এই অঞ্চলটোলৈ এটা পৰিৱৰ্তন আহক, যিখিনি শ্ব' অৰ্গেনাইজাৰবিলাক আছে আমাৰ লখিমপুৰ ধেমাজিত, তেওঁলোকেও যাতে চেঞ্জ আনক, যাতে যিখিনি আছে টেলেণ্ট, সেই টেলেণ্টখিনি যাতে ভালকৈ ওলাই যায়, সেইটো আমি বিচাৰিছোঁ। আৰু বিচাৰকৰ ফলাফললৈ সকলো একদম ছেটিছফাই। আমাৰ পাব্লিকেও কৈছে খুব ধুনীয়া জাজ কৰিছে, মই থেংক ইউ কৈছোঁ চবৰে। একেবাৰে সকলোৱে দেখিলে। এতিয়া আমি যাবলৈ ওলাই আছোঁ আৰু খুব ভাল লাগিল। এয়া আমাৰ একেবাৰে গোটেইখিনি বহি একে মস্তি কৰি আছে চবেই একদম। দেখিছে নহয় আমাৰ ব্লগটো যোনে যোনে চাব, আমি চাহটো খোৱা নাই, চাহটো আহিব দিয়ক। বাই বাই।